নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 6ৰ অসমীয়াৰ লেচন 3 পাৰ্ট 3 পুথি অধ্যয়নৰ পাঠটোৰ প্ৰশ্নবোৰ আলোচনা কৰি তোমালোকে পুথি অধ্যয়ন পাঠটো পঢ়িবা। এয়া দেখিছা ছাত্ৰ ছাত্ৰীসকলে কিমান ধুনীয়াকৈ পুথিভঁৰালত গৈ পঢ়ি আছে, তোমালোকে দেখিছাই। আৰু পাঠটো তোমালোকে ধুনীয়াকৈ 2বাৰ 3বাৰ পঢ়িবা, তেতিয়াহ'লে তোমালোকে বহুত কথা জানিব পাৰিবা। এই পাঠটো আচলতে সত্যনাথ বৰা দেৱে লিখিছে আৰু তলত প্ৰশ্নবোৰ হ'ল। তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। বিদ্যা উপাৰ্জনৰ ঘাই পাই কি? পুথি অধ্যয়ন। খটো পূৰা কৰিবা। সংসাৰত উৎগতি কৰিবলৈ কি লাগে? মনৰ একাগ্ৰতা লাগে। ঘটো পূৰা কৰিবা। 2 নম্বৰ, তলত দিয়া শব্দজালখন কিছুমান শব্দ দিয়া হৈছে, সেই শব্দবোৰৰ অৰ্থ তলত দিয়া আছে। অৰ্থ অনুযায়ী সেই শব্দবোৰ চিনাক্ত কৰি গোল চিন দিয়া আৰু খালী বাকচত লিখা। প্ৰয়োজন হ'লে অভিধান নাইবা শিক্ষকৰ সহায় ল'বা। এনেকৈ মই গোলবিলাক পূৰা কৰিছোঁ, তোমালোকে পঢ়ি চাবা। গতিকে মই আৰু পঢ়ি দিয়া নাই, তোমালোকে পঢ়িবা। সুখ বা দুখ পোৱা কাৰ্যক ভোগ বুলি কোৱা হয়। দিয়ে দিছে উন্নত অৱস্থা, উদ্গতি, যত্ন, পুৰুষাৰ্থ, সাঁচি ৰখা কাৰ্য, সঞ্চয়, বিদ্যুৎ, বিজুলী, এবিধ বহুমূল্য মণি বা পাখৰ, মাণিক হ'ব। কোনো বিষয়ত আগ্ৰহেৰে লগা, একাগ্ৰতা হ'ব। আন কোনফালে মন নিদিয়াকৈ একান্তভাৱে লাগি থকা, একাণপতীয়া। ক্ৰমান্বয়ে, অনুক্ৰম, প্ৰক্ৰিয়া, বিধি, প্ৰণালী হ'ব। 3 নম্বৰ প্ৰশ্নবিলাক দিছে। তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা। ইয়াত 4টা প্ৰশ্ন দিছে, ক, খ, গ, ঘ। প্ৰশ্নবোৰৰ উত্তৰ আমি এনেদৰে লিখিব পাৰিম। দূৰৰ মণি কেনেকৈ হাততে পাব পাৰি? পঢ়নৰ পৰা দূৰৰ মণি হাততে পাব পাৰি। পুথি এখনৰ আচল ভাৱ কেনেদৰে উদ্ধাৰ কৰিব পাৰি? পুথি এখনৰ আচল ভাৱ উদ্ধাৰ কৰিবৰ বাবে অনুভূতি পঢ়িব লাগে। পুথিৰ বিদ্যা কিহৰ লগত তুলনা কৰিছে? পুথিৰ বিদ্যাক থোপাই থোৱা ধনৰ লগত তুলনা কৰিছে। পৰলোকগামী পণ্ডিতসকলৰ বিদ্যা বুদ্ধি কেনেদৰে লাভ কৰিব পাৰি? পৰলোকগামী পণ্ডিতসকলৰ বিদ্যা বুদ্ধি তেওঁলোকৰ ৰচিত পুথি পাঠ কৰি অনায়াসে লাভ কৰিব পাৰি। 4 নম্বৰ, আৰ্হিটোত দেখুওৱাৰ দৰে তলৰ বাক্যকেইখাৰীত ভাৱ বহলাই লিখা। এনেকৈ পঢ়নৰ পৰা দূৰৰ মণি হাততে পাব পাৰি, এনেধৰণে যেনেকৈ এইটো বহলাই লিখিছে, তোমালোকে পঢ়িবা। মই ইমান পঢ়ি দিয়া নাই। গতিকে শ, গ বুলি কেইটামান বাক্য দিছে, 3টা বাক্য দিছে। বাক্যৰ ভাৱাৰ্থখিনি লিখিবলৈ দিছে। এতিয়া ক নম্বৰ হৈছে, পুথিৰ বিদ্যা থোপাই থোৱা ধনৰ নিচিনা। পুথিৰ বিদ্যা থোপাই থোৱা ধনৰ নিচিনা। পুথিৰ পৰা লাভ কৰা বিদ্যা অমূল্য সম্পদ। ধন সম্পত্তি চুৰি হ'ব পাৰে, নষ্ট হ'ব পাৰে, কিন্তু বা শেষ হ'ব পাৰে, কিন্তু বিদ্যা কেতিয়াও নষ্ট নহয়। পুথি অধ্যয়নে মানুহক জ্ঞানী, সচেতন আৰু আত্মনিৰ্ভৰশীল কৰি তোলে। জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে বিদ্যাই মানুহক সহায় কৰে। সেইবাবে পুথিৰ বিদ্যাক অমূল্য ধনৰ লগত তুলনা কৰিব পাৰি। খ নম্বৰ, বিদ্যা আৰ্জনৰ প্ৰণালী প্ৰায় ধন আৰ্জনৰ প্ৰণালীৰ নিচিনা। কিন্তু বহলাই লিখিলে এনেকৈ লিখিম, যেনেকৈ ধন উপাৰ্জন কৰিবলৈ কঠোৰ পৰিশ্ৰম, ধৈৰ্য আৰু অধ্যৱসায়ৰ প্ৰয়োজন হয়, তেনেকৈ বিদ্যা লাভ কৰিবলৈ একাগ্ৰতা, অধ্যৱসায় আৰু নিয়মিত অধ্যয়নৰ প্ৰয়োজন। পৰিশ্ৰম নকৰাকৈ ধন লাভ কৰিব নোৱাৰি, ঠিক তেনেদৰে অধ্যয়ন নকৰাকৈ জ্ঞান লাভ কৰাও সম্ভৱ নহয়। সেয়ে বিদ্যা আহৰণৰ প্ৰক্ৰিয়াক ধন আহৰণ প্ৰক্ৰিয়াৰ সৈতে তুলনা কৰা হৈছে। গ, সৎসংগৰ পৰা মানুহৰ সৎ স্বভাৱ জন্মে। মানুহৰ স্বভাৱ সংগৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰে। ভাল সংগে ভাল গুণ আৰু আদৰ্শ গঢ়ি তোলে আৰু বেয়া সংগই বেয়া অভ্যাস গঢ়ি তোলে। গতিকে আমাৰ স্বভাৱ চৰিত্ৰ শুদ্ধ কৰিবলৈ হ'লে আমি সৎসংগৰ সহায় ল'ব লাগিব। 5 নম্বৰ হৈছে, ভাল পুথি পঢ়িলে ভাল সংগত থকা যেন আৰু বেয়া পুথি পঢ়িলে বেয়া সংগত থকা যেন ফল হয়। পাঠটোৰ আধাৰত বহলাই লিখা। 5 নম্বৰ উত্তৰটো আমি এনেদৰে লিখিম, ভাল পুথি পঢ়িলে ভাল সংগত থকা যেন আৰু বেয়া পুথি পঢ়িলে বেয়া সংগত থকা যেন ফল হয়। কথাষাৰ সত্য, কিয়নো ভাল পুথি পঢ়িলে ভাল কথা শিকিব পাৰি, কিন্তু বেয়া পুথি পঢ়িলে বেয়া কথা শিকা যায়। ঠিক একেদৰে ভাল সংগত থাকিলে ভাল স্বভাৱ চৰিত্ৰৰ লগতে ভাল কথা শিকিব পাৰি, কিন্তু বেয়া সংগত থাকিলে ভাল স্বভাৱ চৰিত্ৰ তথা ভাল কথা শিকিব পাৰি। ইয়াত ভাষা অধ্যয়ন দিছে। ইয়াত ব্যাকৰণৰ কথা অলপ দিছে, যেনে উপ, পৰি, অপ, পৰা এইবিলাক হৈছে অব্যয়। এইবিলাক যোগ হৈ পেলাই কেনেকৈ শব্দবিলাক গঠন হয়, শব্দাংশ, এইবিলাক হৈছে শব্দাংশ, আৰু এইবিলাক কেনেকৈ যোগ হয় সেইবিলাকৰ কথা কৈছে। আৰু এইবিলাকক কি বুলি কোৱা হয়? উপসৰ্গ বুলি কোৱা হয়। সংস্কৃতৰ পৰা অসমীয়ালৈ অহা মুঠ উপসৰ্গ কেইটা বুলি কৈছে? 20টা। গতিকে এইখিনি তোমালোকে মুখস্থ কৰিবাচোন। পৰা এনেকৈ দিছে, এইখিনি মুখস্থ কৰিবা। 6 নম্বৰ দিছে, উদাহৰণৰ দৰে তলত দিয়া শব্দকেইটা ভাঙি লিখা। উপকূল, উপযোগ কুল, বেদখল, বে যোগ দখল, সুনাম, সু যোগ নাম, বিখ্যাত, বি যোগ খ্যাত, আওবাট, আও যোগ বাট।
7 নম্বৰ তলত দিয়া শব্দবোৰৰ একোটাকৈ বাক্য ৰচনা কৰা। থোপাই পুথিভঁৰালত কিতাপবোৰ থোপাই থোৱা থাকে। পাৰ্গত ৰমেন খেলা ধূলাত পাৰ্গত। একাগ্ৰতা ছাত্ৰ ছাত্ৰীসকলে একাগ্ৰতাৰে পঢ়ি আছে। পুৰুষাৰ্থ সফলতাৰ বাবে কঠোৰ পুৰুষাৰ্থ কৰিব লাগে। স্বভাৱ চৰিত্ৰ আমি ভাল হ'বলৈ যত্ন কৰিব লাগে। ইয়াত জ্ঞান সম্প্ৰসাৰণ দিছে। ইয়াত তোমালোকে পঢ়িলে বহুতো কথা জানিব পাৰা, তোমালোকে পঢ়িবাচোন। এতিয়া দিছে পোষ্টাৰ এখন পঢ়া আৰু প্ৰশ্নকেইটাৰ উত্তৰ দিয়া। আমি পোষ্টাৰ কিছুমান যে ৰাস্তা ঘাটে পোষ্টাৰবিলাক লগাই থাকে, তাৰ পৰা আমি বহুত কথা জানিব পাৰোঁ। গতিকে ইয়াত দিছে অসম গ্ৰন্থমেলা 15ৰ পৰা 22 নৱেম্বৰত হ'ব 2025। স্থান অসম পশু চিকিৎসা মহাবিদ্যালয়, খেলপথাৰ, খানাপাৰা, গুৱাহাটী। গ্ৰন্থমেলা খোলা থকাৰ সময় পুৱা 10 বজাৰ পৰা নিশা 10 বজালৈ। ইয়াত ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ 2 শতাধিক গ্ৰন্থ বিপণীয়ে অংশগ্ৰহণ কৰিব। সকলো গ্ৰন্থতে 10% ৰেহাই। গতিকে ইয়াৰ ওপৰত প্ৰশ্ন 5টা দিছে। এই প্ৰশ্নখিনি তোমালোকে নিজেই পাৰিবা, কিন্তু মই তথাপিও কৰি দিছোঁ। নম্বৰ দিছে অসমৰ গ্ৰন্থমেলাখন কেতিয়াৰ পৰা আৰম্ভ হ'ব। অসমৰ গ্ৰন্থমেলাখন 15 নৱেম্বৰ 2025ৰ পৰা আৰম্ভ হ'ব। খ নম্বৰ গ্ৰন্থমেলাখন ক'ত অনুষ্ঠিত হ'ব। গ্ৰন্থমেলাখন অসম পশু চিকিৎসা মহাবিদ্যালয়, খেলপথাৰ, গুৱাহাটী, খানাপাৰাত অনুষ্ঠিত হ'ব। গ্ৰন্থমেলাখন কেই বজাৰ পৰা কেই বজালৈ খোলা থাকিব। গ্ৰন্থমেলাখন পুৱা 10 বজাৰ পৰা নিশা 10 বজালৈ খোলা থাকিব। ঘ নম্বৰ গ্ৰন্থমেলাখনত কিমান শতাংশ ৰেহাই দিছে। গ্ৰন্থমেলাখনত 10% ৰেহাই দিছে। গ্ৰন্থমেলাখনত কিমানখন বিপণীয়ে অংশগ্ৰহণ কৰিব। গ্ৰন্থমেলাখনত 200তকৈ অধিক বিপণীয়ে অংশগ্ৰহণ কৰিব। বিকল্প দিছে 11 নম্বৰ 12 নম্বৰ। তোমালোকে নিজে নিজে এইবিলাক কৰিবলৈ চেষ্টা কৰিবা। আৰু ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰিবা, আৰু অন্যান্য ভিডিঅ'বোৰ পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।